নমস্কাৰ কৃষক বন্ধুসকল, আমাৰ আসাম AgriFarm চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি লেচেৰা মাহৰ কৃষি পদ্ধতিৰ বিষয়ে আলোচনা কৰিম। আমি ইয়াতে 1 বিঘা লেচেৰা মাহ খেতি কৰিছোঁ। অসমৰ কৃষকসকলৰ সহায়ক হোৱাকৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যাতে নতুনকৈ যিসকল খেতিয়কে খেতিটো কৰিব বিচাৰে সিহঁতৰ কাৰণে সহায়ক হয়। বন্ধুসকল, লেচেৰা মাহ খেতি কেনেকৈ কৰিব লাগে, ইয়াৰ ৰোপণ পদ্ধতিৰ পৰা আৰম্ভ কৰি আমি ইয়াৰ সাৰ কেনেকুৱা প্ৰয়োগ কৰিব লাগিব, কীটনাশক ঔষধ কেনেকুৱা প্ৰয়োগ কৰিব লাগিব, নাইবা ইয়াৰ পৰা কিমান টকা লাভৱান হ'ব পাৰিম, সেই গোটেইখিনি বিষয়তে আজি আলোচনা কৰিম। বন্ধুসকল, লেচেৰা মাহ খেতি কৰিবলৈ হ'লে আমি প্ৰথমতে মাটিৰ কথাটো চিন্তা কৰিব লাগিব যে কেনেকুৱা মাটিত এই খেতিটো কৰিম। মাটিটো আমি নিৰ্বাচন কৰোঁতে আমি পলসুৱা ধৰণৰ আৰু বালিচহীয়া সাৰুৱা মাটি এনেকুৱা চিলেক্ট কৰিব লাগিব, যাতে পানী জমা নহয়। এনেকুৱা মাটি হ'লে বেছি ভাল হয়। আৰু মাটিৰ অম্লতা 5.5 পৰা 6 হ'লে বেছি ভাল হয়। লেচেৰা মাহ খেতিটো কৰিবলৈ হ'লে বিঘাৰ প্ৰতি এনেকুৱা 3-4 কেজি বীজ লাগে, আৰু 3-4 কেজি বীজতে আমি প্ৰায় 1 বিঘা মাটি ৰোপণ কৰিব পাৰোঁ। এনেকুৱা যদি আমি বীজটো ৰোপণ কৰোঁ, বীজটো ৰোপণ কৰাৰ পিছত ইয়াৰ 35 দিনতে ইয়াত ফুল আহি যাব। তাৰপিছত 45 দিনমানত আমি ইয়াৰ পৰা ফলন পাই যাম, বজাৰত বিক্ৰী কৰিব পৰা অৱস্থা এনেকুৱা হ'ব। তে বন্ধুসকল, আমি যিটো জাতটো চিলেক্ট কৰিছোঁ সেইটো পুছা বৰছাতি জাতটো চিলেক্ট কৰিছোঁ, কাৰণ এইটো বজাৰত সকলো সময়তে চাহিদা থাকে। কালাৰটো ভাল হয় আৰু দীঘল হয়, তাৰমানে 20 পৰা 25 চেণ্টিমিটাৰ এনেকুৱা দীঘল হয়, আৰু সোনকালে ফলটো আহি যায়। এনেকুৱা 45 দিনতে যিহেতু আমি ফলটো উঠাব পাৰোঁ। আৰু এনেকুৱা গছবিলাকো বেছি ডাঙৰ নহয়, কিন্তু গছবিলাকে এনেকুৱা 80-90 চেণ্টিমিটাৰমান এনেকুৱা গছ হয়, আৰু যাৰ কাৰণে সেই জাতটো চিলেক্ট কৰিছোঁ, যাতে আমি বেছিকৈ লাভৱান হ'ব পাৰোঁ। আৰু আমি খেতি কৰিবলৈ হ'লে প্ৰথমতে আমি জাতটো নিৰ্বাচন কৰিব পাৰিব লাগিব। জাতটো যদি এনেকুৱা সঠিক জাত আমি নিৰ্বাচন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে কিন্তু আমি এনেকুৱা খেতি কৰি লাভৱান হ'ব নোৱাৰোঁ। বন্ধুসকল, আমি যিহেতু খেতিটো কৰিছোঁ, ইয়াতে শস্য ৰক্ষাৰ কথাটো ভাবিব লাগিব যে ইয়াতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব পাৰে। বৰষুণ পৰাৰ পিছত যিহেতু ইয়াতে বিভিন্ন ফাঞ্জাইট আক্ৰমণ হয়, আৰু তাৰ কাৰণে ফাংগিচাইড ইউজ কৰিছোঁ, চাপ এনেকুৱা ফাংগিচাইড ইউজ কৰিছোঁ, আৰু ইনচেক্টিচাইড হিচাপে আমি ইক্কা এনেকুৱা ইউজ কৰিছোঁ। ইক্কা ইউজ কৰাৰ পিছত এনেকুৱা যিবিলাক সৰু সৰু পোক থাকে পাতৰ তলে তলে, সেই পোকবিলাকো নাথাকে, আৰু ফলবিলাকো ভাল হয়। ফলবিলাকত এনেকুৱা কোনো পোকৰ আক্ৰমণ নহয়, আৰু ফলবিলাকত যদি এনেকুৱা বিভিন্ন ধৰণৰ পোকে বিন্ধে, তেতিয়াহ'লে কিন্তু ইয়াৰ আমি সঠিক বজাৰটো নাপাম। লেচেৰা মাহটো আমি বছৰৰ বিভিন্ন সময়ত কৰিব পাৰোঁ। আমি সাধাৰণতে মাৰ্চ-এপ্ৰিল মাহতে খেতিটো কৰোঁ। লেচেৰা মাহটো আচলতে গৰমটো সহ্য কৰিব পাৰে, আৰু গৰম দিনতে এইটো খেতি বেছি ভাল হয়। ঠাণ্ডা দিনতো কৰিব পাৰি, কিন্তু ইয়াৰ বৃদ্ধিটো কম হয় আৰু ফলনো কম হ'ব। লেচেৰা মাহ খেতিটো আমি বিভিন্ন হিচাপত কৰিব পাৰোঁ। ইয়াৰ শাৰী পাতিও কৰিব পাৰোঁ, নাইবা ইয়াৰ চাং পাতিও কৰিব পাৰোঁ। আমি ইয়াতে শাৰী হিচাপত কৰিছোঁ, বাঁহৰ কামিৰেও এইবিলাক দিব পাৰি। এইবিলাকত অলপ সূতাই দি যদি ভালকৈ টানি দিয়া হয়, আৰু ওপৰত যদি এনেকুৱা ভালকৈ বান্ধি দিয়া হয়, তেতিয়াহ'লে ইয়াত ভালকৈ লাগি যাব গছবিলাক। আৰু কেইদিনমানৰ পিছতে ইয়াতে ভালকৈ লগাৰ পিছত আৰু এইবিলাক বতাহ বৰষুণত এনেকুৱা অসুবিধা নহ'ব। আৰু বন্ধুসকল, মই যিহেতু ইয়াতে বগৰী খেতি কৰিছোঁ, আপোনালোকে দেখিবলৈ পাব। বগৰী খেতিটো কৰাৰ কাৰণে মই মাজত অলপ গেপ ৰাখিছোঁ, আৰু 3 মাহত যিহেতু এই খেতিটো উঠি যাব, তে 3 মাহৰ ভিতৰত বগৰীয়া ফচল হিচাপে কিবা এটা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ হয়তো পুলিৰ পইচাটো উঠি আহিব ইয়াৰ পৰা, যাৰ কাৰণে এই খেতিটো কৰিছোঁ। আৰু এই মাজৰ মাটিখিনি এই 3 মাহ 4 মাহ সময়ত যাতে ইয়াতে বহি নাথাকে, তাৰ কাৰণে আমি লগৰীয়া ফচল হিচাপে এইটো কৰিছোঁ। এই খেতিটো কৰিবলৈ গ'লে টোটেলি আমাৰ 7-8 হাজাৰ টকা খৰচ হ'ব, আৰু ইয়াৰ পৰা আমি মিনিমাম 30 হাজাৰ টকা 1 বিঘাৰ পৰা আমি ইনকাম কৰিব পাৰিম বুলি আশা কৰিছোঁ। আমি খেতিটো লকডাউনৰ আগতে কৰিছিলোঁ, যিহেতু আমি ভাবিবলৈ বাধ্য হৈছোঁ যে অসমৰ বিভিন্ন জেগাত বানপানী হৈ আছিল, আৰু তেতিয়া আমাৰ এনেকুৱা পাচলিৰ অভাৱ হ'ব বুলি আমি অনুমান কৰিছিলোঁ, যাৰ কাৰণে আমি খেতিটো কৰিছোঁ। যিহেতু লকডাউনৰ পিছত দামটো অলপ উঠিব, যাৰ কাৰণে আমি অলপ ৰিস্ক লৈ খেতিটো কৰিছোঁ, আৰু আশা কৰা ধৰণে বৰ্তমান বজাৰটো আমি পাই আছোঁ। আমি 20 টকাৰ পৰা 25 টকা এনেকুৱা পাইকাৰী মূল্যতে দি আছোঁ। আজি প্ৰথম উঠাইছোঁ। আজি প্ৰথম উঠোৱাৰ পিছত আমি 15 কিলো মানে এনেকুৱা 1 বিঘাৰ পৰা উঠাইছোঁ, আৰু এনেকুৱা 2 দিন পিছে পিছে আমি প্ৰায় 40 কেজিৰ পৰা আমি 70 কেজি পৰ্যন্ত দিনত উঠাব পাৰিম বুলি আশা কৰিছোঁ। বন্ধুসকল, লেচেৰা মাহ খেতিটো কৰিবলৈ আৰু এটা কথা আছে যে সাৰৰ কথাটো চিন্তা কৰিব লাগিব। সাৰ কেনেকৈ প্ৰয়োগ কৰিম? আমি যিমানবোৰ পাচলি আছে, এই পাচলিবিলাকত কিন্তু আমি জৈৱিক সাৰটো যিমানে বেছিকৈ ইউজ কৰিব পাৰিম, বেছি ভাল হয়। যে জৈৱিক সাৰটো আমি বিঘাৰ প্ৰতি 10 কুইণ্টেলকৈ যদি ইউজ কৰিব পাৰোঁ, তেতিয়াহ'লে কিন্তু ইয়াৰ ফলনটো বহুত বেছি হ'ব। আৰু ইয়াৰ উৎপাদন বৃদ্ধি কৰিবলৈ হ'লে আমি এনেকুৱা ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব লাগিব। ৰাসায়নিক সাৰ বিঘাৰ প্ৰতি এনেকুৱা 4 কেজিমান ইউৰিয়া, 26 কেজিমান এনেকুৱা ছুপাৰ, আৰু পটাছ অলপ ইউজ কৰিব পাৰোঁ 2 কেজিমান। গছবিলাকৰ কালাৰবিলাক এনেকুৱা ভাল কৰিবৰ কাৰণে যেতিয়া ৰঙা পৰি থাকে, তেতিয়া অলপ আমি এইবিলাক সাৰ প্ৰয়োগ কৰিব পাৰোঁ, তেতিয়া উৎপাদনটো বহুত বাঢ়ি যায়। তে বন্ধুসকল, আমি বীজবিলাক ৰোপণ কৰাৰ সময়ত
বীজবিলাক শোধন কৰি ল'লে বেছি ভাল হয় যদি পুৰণি খেতিয়কৰ পৰা বীজবিলাক সংগ্ৰহ কৰোঁ তেতিয়াহ'লে আমি বীজবিলাক এনেকুৱা শোধন কৰি ল'ব লাগিব আৰু যদি বজাৰৰ পৰা আমি পেকেটৰ বীজবিলাক কিনি আনো তেতিয়া কিন্তু এইবিলাক শোধন কৰিব নালাগে কাৰণ এইবিলাক বীজ আগতে শোধন কৰা থাকে তে বন্ধুসকল আমাৰ এই লেচেৰা খেতিটোৰ এটা সমস্যা আহিছিল যে লেচেৰা খেতিৰ এটা ডাঙৰ সমস্যা পাতবিলাক এনেকুৱা হালধীয়া হৈ যায় বিভিন্ন খেতিয়কে এনেকুৱা সমস্যাত ভোগে যে এই হালধীয়া হ'লে কি কৰিব হালধীয়া বিভিন্ন কাৰণত হ'ব পাৰে বিভিন্নজনৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত উপনীত হৈছিল যে ইয়াতে জিংক সাৰৰ অভাৱ হৈছে আৰু ফাঞ্জাইৰ আক্ৰমণ হ'ব পাৰে বুলি এটা সন্দেহ হৈছিল তাৰ কাৰণে আমি ইয়াৰ জিংক সাৰ অলপ প্ৰয়োগ কৰিছিলোঁ তাৰপিছত এনেকুৱা এটা অৰ্গেনিক অসমৰে প্ৰডাক্ট হয় অৰ্গেনিক এটা আমি ইয়াতে কীটনাশক ঔষধ প্ৰয়োগ কৰিছিলোঁ গছৰ অৱস্থাবিলাক এতিয়া অলপ ভাল হৈছে ইয়াতে তেনেকুৱা লাহে লাহে এইটো কমি আছে আগতে যিখিনি আছিল এতিয়া লাহে লাহে কমি আছে আৰু এনেকুৱা আমি গছৰ অৱস্থাবিলাক আৰু ভাল হ'ব বুলি আশা কৰিছোঁ বন্ধুসকল অসমৰ খেতিয়কসকলৰ সহায়ক হোৱাকৈ এনেকৈ মই বিভিন্ন ধৰণৰ খেতি বাতিৰ ভিডিঅ'বিলাক আপলোড কৰি থাকোঁ মোৰ ইউটিউব চেনেলত আৰু আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব